নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 11 তাৰিখ, ইংৰাজী মে' মাহৰ 25 তাৰিখ শনিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:36:14 সূৰ্যাস্ত হ'ব আবেলি 6:02:15। আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয় তিথি, নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, যোগ হৈছে সিদ্ধ যোগ, কৰণ হৈছে তৈতিলকৰণ। আজি শিশুৰ জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী শনিৰ দশা, বিংশোত্তৰী বুধৰ দশা। ৰাতিপুৱা 10:19 যোৱাত ধনুৰাশি ক্ষত্ৰিয় বৰ্ণ আৰু গন্ধৰ্ব অস্থি, বিংশোত্তৰী কেতুৰ দশা। বাকীখিনি একে থাকিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে দুটাপাত দুখ পাব। ৰাতি আবেলি 6:31 যোৱাত একপদ দুখ পাব। আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম আছে বিবাহ। ৰাতি 9:42 পৰা 12:59 ভিতৰত মকৰ আৰু কুম্ভ লগ্নত উত্তৰয়োগ যুগত বিবাহ আছে, সেইকেইটা লগ্ন টাইম। দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয় আছে। আজি শুভ যদি খোৱাটো পটল খাব নালাগে, পটল খোৱা নিষেধ হয়। এতিয়া হৈছোঁ দৈনিক ৰাশিফল। হৈছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সাহিত্য সেৱাত অংশগ্ৰহণ কৰিব। যিকোনো কৰ্মত যদি যায় সোনকালে সিদ্ধি হ'ব। পিতৃৰ কিছু সহায় লাভ কৰিব। স্বাস্থ্য কিছু মধ্যমীয়া, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 5। এতিয়া হৈছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজি আত্মীয় স্বজনৰ আগমন থাকিব। বন্ধুৰ পৰা সহায় লাভ কৰিব। ধনস্থানত অতি শুভ, বিদ্যাত মধ্যমীয়া। স্বাস্থ্য কিছু অশুভ যোগ আছে, যিহেতু ৰবি নিজৰ ৰাশিতে আছে, মূৰৰ বিষ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভ সময়, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। এতিয়া হৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত আনন্দ লাভ কৰিব। কৰ্মত সুনাম থাকিব। ধনস্থানত মধ্যমীয়া। স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত কিছু মধ্যমীয়া যুগ থাকিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ছাত্ৰ ছাত্ৰী তথা যিসকলে খেলা ধূলা কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন। আজি যিকোনো ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আপোনালোকে যদি ক'ৰবাত যাব ইচ্ছা কৰে, ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য কিছু অশুভ আছে। ধনস্থানৰ মধ্যমীয়া। কৰ্মত অতি শুভ। পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া। বিদ্যাত শুভ বুলি ক'ব পাৰি, কিন্তু কিছু চিন্তা ভাৱনা থাকিব আৰু কিছু ভ্ৰমণত কষ্ট যোগো আছে, যদিও ভ্ৰমণ যোগ আছে। শুভ ৰং হৈছে গোলাপী, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পদোন্নতি লাভ কৰিব। যিসকলে চাকৰি বিচাৰি আছিলে তেওঁলোকে চাকৰি এপ্লাই কৰিলে চাকৰি ক্ষেত্ৰত আগবঢ়া যোগ আছে। আজি কিছু ক্ষতি সাধনৰো যোগ আছে, ক্ষতি হ'ব পাৰে। কিছু অশান্তিময় হ'ব পাৰে দিনটোত। ধনস্থানত কিছু মধ্যমীয়া। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। কৰ্মত কিছু মধ্যমীয়া। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত কিছু অশুভ যোগ থাকিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ৰাজভয় আছে। ধনস্থানত কিছু অশুভ থাকিব। স্বাস্থ্য মধ্যমীয়া। কৰ্মত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ, বিদ্যাত মধ্যমীয়া। আজি যিকোনো কৰ্মত আগবাঢ়িলে কিছু ছাকচেছ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী আছে বা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ কাৰণে আজি শুভ দিন। আজি গৃহত লগ বন্ধু আগমন ঘটিব পাৰে।
শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ থাকিব। আজি যদি আমি চাওঁ, পাৰিবাৰিক কিছু সুখ থাকিব, স্বাস্থ্যৰ কিছু উন্নতি থাকিব, দ্ৰব্য কিছু লাভ হ'ব, ধনস্থানত অতি শুভ, কৰ্ম মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ থাকিব, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে কমলা বা বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি ধনৰ কিছু নাশ থাকিব, উন্নতিত কিছু বাধা হ'ব পাৰে, কৰ্ম কিছু বাধা থাকিব, এলাহ ভাৱ বৃদ্ধি হ'ব, স্বাস্থ্যত কিছু অশুভ থাকিব, ধনস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি অৰ্থ লাভ হ'ব, বস্ত্ৰ লাভ হ'ব, সুখাদ্য লাভ হ'ব, সুনিদ্ৰা বা ভাল টোপনি আহিব, আৰু স্থান কিছু পৰিৱৰ্তন হ'ব পাৰে, আপোনালোকৰ কিছু পৰিৱৰ্তন যোগ আছে, স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানত মধ্যমীয়া, কৰ্মত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে কমলা বা পাতল হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কিছু বুদ্ধি নাশ হ'ব পাৰে, কিছু ৰোগ হোৱা দেখা যায়, ধনৰ কিছু ক্ষয় হোৱা দেখা যায়, গতিকে স্বাস্থ্য কিছু অশুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, বিদ্যাত কিছু মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰকৃতিৰ প্ৰিয় হ'ব, বিভিন্ন ধৰণৰ ধন বৃদ্ধি হোৱা যোগ আছে, অতিথিৰ আগমন ঘটিব পাৰে, যিহেতু গৃহত অতিথি আহিব পাৰে, জুৱা লটাৰী এইবোৰ খেলিলে কিছু লাভ হ'ব পাৰে, স্বাস্থ্য কিছু মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, কৰ্ম মধ্যমীয়া, পাৰিবাৰিক দিশত কিছু অশুভ থাকিব, বিদ্যাত শুভ থাকিব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ নতুন প্ৰেমত কিছু আনন্দ লাভ কৰিব, কিছু মহাসুখ পাব আজি, কৰ্মত সাফল্য থাকিব, ধনস্থানত কিছু মধ্যমীয়া থাকিব, স্বাস্থ্যত কিছু অশুভ থাকিব, পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকা বা বন্ধুসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে কৰি দিব পাৰে। দৈনিক ৰাশিফল, গ্ৰহৰ গোচৰ ফলখিনি পাই থাকিব। ধন্যবাদ।